এতিয়া আমাৰ দি দিয়া হৈছে মাংস। এয়া চাওক মাংস আমি সব আমাৰ পেষ্টটো ৰেডি হোৱাৰ পিছত আমি এতিয়া দিলোঁ মাংস দেই। তাৰপিছত আমি দেখাই আছোঁ, আপুনি চাই থাকক আৰু কি কি দিয়া হয়। নমস্কাৰ, আজি ভিডিঅ'টো অকণমানি ছোৱালীজনীৰ পৰা আৰম্ভ কৰিছোঁ। তাই গাটো ভাল নাছিলে, আজি নৈবদ্য আগবঢ়ালোঁ। তাই অকণমান ভাল পাইছে, এতিয়া খেলি আছে আইতাকৰ লগত খেলি আছে। এয়া চাওক আইতাকৰ লগত খেলি আছে ধুনীয়াকৈ। অ' মানুহ দিয়াচোন মোক দিয়াচোন। নাছিলে মানুহ কৈ দিয়া নাছিলে মানুহ। আইতাৰ লগত খেলি আছে চাওক বাছ। আজি ভিডিঅ'টো অলপ আন্ধা দেখিব পাৰে দেই ৰাইজসকল। আজি ভিডিঅ'টো কাৰেণ্টটো অলপ ভল্টেজটো কম আছে, তো একফালে এয়া কি খুন্দি আছে? আদা নহৰু মাংসৰ কাৰণে খুন্দি আছে। কিন্তু মাংস খাব মন নাছিলে, কিন্তু পটককৈ মাংসটো আহি গ'ল। এতিয়া খাম মাংসটো। বাকী এইকেইদিন ভিডিঅ' দিয়া হোৱা নাই, ভিডিঅ' দিম আৰু লাহে লাহে। এই ৰাইজসকল আহিছে প্ৰসাদ খাবলৈ। এই প্ৰসাদ এওঁ আকৌ কৰোণা বেগ হৈছেহে দেই, সেইকাৰণে মাস্ক লগাই আছে চুনাৰ মেজৰ মাস্ক লগাই আছে। বাকী ভাইদা বহক। বাকী অলপ এনেই আজি ভিডিঅ'টো এটা দি দিলোঁ, আপোনালোকে আকৌ ভিডিঅ' নিদিলে বেয়া পায় নহয়। চিধাই আগফালে গুচি আহিলোঁ, আহিলোঁ এনেই এপাক এনেই দেখাইলোঁ ঘৰখন মোৰ কেনেকুৱা কি পৰিস্থিতি চলি আছে। বাকী দেখাই আছোঁ আপোনালোকক। মানুহ হয় এজনী কোন হয়? এজনী কোন হয়? মানুহ হয় নেকি? এজনী কোন হয়? এজনী মানুহ হয়। মানুহ এজনী কোন হয়? ককলি মানুহ হয়। ভাল হৈ যাব তোমাৰ নহো এটা ভাল হৈ যাব দেই মানুহ। মোৰ কলিজাজনী নহো ভাল হৈ যাব দেই। মোৰতো হ'ব, মোৰতো ভাল হৈ যাব দেই। ভালে যাব দেই। বৰ্তাকে জোকাই আছে দেই, বৰ্তাকে জোকাই আছে। অ মানুহ নিদিবা দেই। বৰ্তাক নাই কৈ দিয়া। নাই কৈ দিয়া। নাই কৈ দিয়া। ৰাইজসকল আজি ভিডিঅ'টো আন্ধাৰ মুন্ধাৰ পাবও পাৰে দেই, কিন্তু আন্ধাৰ মুন্ধাৰ পালেও দুখ দাই নধৰিব আৰু। এনেই এনেকৈ ঘূৰাই দিছোঁ আৰু, দুখ দাই ধৰিলে আৰু কি কৰিব, বেয়া লাগে নহয় মনটো ন মানুহ। চাওক মোৰ কলিজাজনী খেলি আছে, চাওক দেখিছে মোৰ কলিজাজনী খেলি আছে। অ' মানুহ এইফালে চোৱা। অ' মানুহ এইফালে খেলি আছে মোৰ এটা মানুহ, কলিজা মানুহ খেলি আছে। তো ভিডিঅ'টো বেছি দীঘল নকৰি চুটিকৈ অকণমান সামৰি ধৰিছোঁ। যদি ব্লগটো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব দেই। নকৰিলে বৰ দুখ পাম, মনত বহুত দুখ পাম, কিন্তু আপোনালোকে কৰিব দেই। ভিডিঅ'টো এটা দেখিবও পাৰে, কিন্তু এতিয়া বনাব লৈছোঁ মাংস। কেনেকৈ বনাওঁ, কি দি বনাওঁ চাই থাকক। মাংস এইফালে মোৰ অকণমানিজনী আহিলে, আন্ধাৰ হৈছে। এয়া এতিয়া মাংস বনাবলৈ আমি লৈছোঁ। এয়া মায়ে যোগাৰ কৰি দিছে, তেল নিমখ কিবাকিবি পিঁয়াজ চিয়াজ এইখিনি। মাংস এতিয়া মাংস বনাবলৈ লৈছোঁ। এতিয়া মাংস সদায় জুইত বনাই খাব, জুইত বনাই খালে টেষ্টি হয়।
সেইকাৰণে আমি এতিয়া জুইত বনাব লৈছোঁ মাংস। এতিয়া আমি সদায় জুইত বনাই খাম। এজক দিছে কেৰাহী পাতিলোঁ। কাৰিকৰ আমি নিউজিলেণ্ডৰ পৰা আমি হায়াৰ কৰিছোঁ। কাৰিকৰ আমি নিউজিলেণ্ডৰ পৰা আনিছোঁ ন। তেওঁ ঘৰ নিউজিলেণ্ডত আজি আহিছে, কাইলৈ আকৌ যাবগৈ। ধেমালি কৰিছোঁ আকৌ, দৰ্শক মণ্ডলী বেয়া নাপাব আপোনালোকে দেই। ধুনীয়াকৈ লৈ আহিলে। এতিয়া আলু ফ্ৰাই হৈ আছে। আলু ফ্ৰাই পিছত বাকীখিনি আমি দেখাই আছোঁ। লাহে লাহে বিলাহী, পিঁয়াজ, মাংস, মছলা ইয়াত খুন্দি আছে মায়ে। তাৰপিছত আমি বনাই আছোঁ চাই থাকক বিন্দাছ। স্কিপ নকৰি ভিডিঅ'টো চাই থাকক। চক অসমীয়া থলুৱা খাদ্য পিঁয়াজ দি দিয়া হ'ল। পিঁয়াজ দিলোঁ। ইয়াৰ পিছত কি দি আছোঁ আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো চাই থাকিব কিন্তু দেই, স্কিপ নকৰিব। এতিয়া দি দিয়া হ'ল আদা ৰচুনৰ পেষ্টটো। চাই থাকক কেনেকুৱা লাগিছে। ৰাইজসকল ক'ব দেই, কমেণ্ট কৰিব দেই। একদম বেলেগ চিষ্টেমত বনাইছোঁ আজি মাংসটো। একদম আদা নহৰু পেষ্টটো দি দিয়া হ'লে জুই দেখিছেনে ডাঙৰ ডাঙৰকৈ জ্বলি আছে। এয়া ফ্ৰাই আলু। এতিয়া কি দিব মছলা? এতিয়া মই দিম হালধি। চাওক এতিয়া আদা ৰচুনৰ পেষ্ট দিয়া হৈ গৈছে। এতিয়া আমাৰ দিয়া হৈছে হালধি। তাৰপিছত আমাৰ মাংস দিয়া হৈ গ'ল। এতিয়া মাংসখিনি আমি অকণমান ফ্ৰাই কৰি ল'ম। মুঠতে অলপ হিৰাই লওঁ। মাংসখিনি ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰাৰ পিছত মাংসখিনি ধুনীয়াকৈ ফ্ৰাই হৈ যোৱাৰ পিছত আমি দিম ইয়াত আলু। আলু দিয়াৰ পিছত ইয়াত আমি দিম পানী, মানে গ্ৰেভি কৰিম। তাৰপিছত গ্ৰেভি কৰাৰ পিছত ধনিয়া চনিয়া দি আৰু পাতত বাই যাম আৰু আমি গ্ৰেভি কৰিম। গ্ৰেভি কৰাৰ পিছত আমি ধুনীয়াকৈ আমি খাই দিম খানাটো। খাই লৈ আজি ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ। ইমানতে বৰ বেছি দীঘলকৈ আপোনালোকে বেয়া পায় তো, গতিকে বৰ বেছি দীঘল নকৰি ভিডিঅ'টো আজি ইমানতে সামৰিলোঁ। খোৱাটো নেদেখুৱাম, বেলেগ এদিন দেখুৱাম। তো দুটাই নধৰিব দেই। বাকী পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰিব, লাইক কৰি দিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰিব। কমেণ্ট কৰিবলৈ কিন্তু নাপাহৰিব। মেইন কথা সেইটো, কমেণ্ট কৰিবলৈ নাপাহৰিব। কমেণ্ট নকৰিলে মনত দুখ লাগে, হৃদয়ত দুখ লাগে, অন্তৰত দুখ লাগে। কাৰণ নিউজিলেণ্ডৰ পৰা মানুহ আনিছোঁ ন, থাইলেণ্ডৰ পৰা খাবলৈ আহিছোঁ। ৰাইকতো আহিবই, মাতিছোঁতো। ছুপাৰ ফাষ্ট। বেয়া নাপাব। আজিলৈ কৃষ্ণা বাই বাই। বাই বাই।